অসমতো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম নমস্কাৰ বন্ধুসকল, মই আকবৰ আৰু আপোনালোকে চাই আছে ব্লগাৰ আকবৰ ইউটিউব চেনেল। মই আছোঁ এতিয়া এটা ৰাজনৈতিক মিটিঙত আৰু ইয়াত আজি সৰ্বানন্দ সোণোৱাল আহিব। এই মিটিং বাদ দিয়ক, প্ৰথমতে লাঠিখেল চাই লওক। ধুনীয়া লাগিছে লাঠিখেল, চাওক। DJ Gurgun Mixing. চিয়াম আহোঁতে অলপ পলম হ'ব, সেইবাবে এতিয়া গান গাই আছে, বিজেপিৰ গান গাই আছে। শুনক আপোনালোকে। আজি ইয়াত মানুহ বহুত আহিছে, কিন্তু বেছিভাগ মানুহ আহিছে আজি হেলিকপ্টাৰ চাবলৈ। চিয়ামক চাবলৈ কিন্তু ইমান মানুহ অহা নাই, আহিছে হেলিকপ্টাৰ চাবলৈ। তো এতিয়া মিটিঙৰ কাম আৰম্ভ হ'ল আৰু আমাৰ 26 বিলাসীপাৰা পশ্চিম সমষ্টিৰ যিজন বিজেপিৰ কেণ্ডিডেট থাকে তেতিয়া লেকচাৰ মাৰি আছে, মানে ভাষণ দি আছে। তো অলপ পিছতে হেলিকপ্টাৰ আহিব, তো আপোনালোকে দেখাম। ফাইনেলি আহি পালে হেলিকপ্টাৰখন, চাওক। অলপ পিছতে লেণ্ডিং কৰিব ইয়াতে। তো ফাইনেলি হেলিকপ্টাৰ আহিলে আৰু এতিয়া লেণ্ডিং কৰিব, আপোনালোক দেখাই আছোঁ কেনেকৈ লেণ্ডিং কৰে। তো ফাইনেলি লেণ্ডিং কৰিব এতিয়া। ফাইনেলি ধূলি উৰি গ'ল আৰু দুদিনমান আগতে বৰষুণ দিছিলে, তথাপি ধূলি উৰিছে, কিন্তু কমকৈ উৰিছে। তো ফাইনেলি হৈ গ'ল লেণ্ডিং। এইখন হেলিকপ্টাৰ আৰু লিখা আছে গাণ্ড নহয়, গ্ৰেণ্ড লিখা আছে। এতিয়া চিএম ডাঙৰীয়াই খোজকাঢ়ি ষ্টেজত গৈ আছে, চাওক। লগতে চিকিউৰিটি ষ্টেজত উঠিব এতিয়া। ষ্টেজত উঠিয়ে হাত দাঙি দিলে, চাওক। এতিয়া মামাৰ দৰে ডেন্স নকৰিলেই হ'ল। তো এতিয়া কি কয় শুনক আপোনালোকে। চিএম ডাঙৰীয়াই এতিয়া ভাষণ দিব। অসমতো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিখন জিলাত আজি বসবাস কৰা ধৰ্মীয় সংখ্যাগুৰুৱে হওক, সংখ্যালঘুৱে হওক, সকলোৱে বিজেপি চৰকাৰৰ দিনত সন্মান বুটলিবলৈ সক্ষম হৈছে। সকলোৱে নিৰাপত্তা লাভ কৰিছে, সুৰক্ষা পাইছে। ইয়াৰ পৰাই আপোনালোকে এই কথা নিশ্চিত হ'ব পাৰে, বিজেপি চৰকাৰ ধৰ্মনিৰপেক্ষ চৰকাৰ। আজি মই মুখ্যমন্ত্ৰী 5 বছৰ থাকিলোঁ। 5 বছৰ ভিতৰত আপোনালোকক কিবা অশান্তি দিছোঁ নেকি? দিয়া নাই, কেতিয়াও নিদিওঁ। আপোনালোকক নিৰাপত্তা দিয়া দায়িত্ব আমাৰ, আৰু সেই নিৰাপত্তা আমি ভৱিষ্যতলৈ দি থাকিম। পৰম শ্ৰদ্ধা ৰাইজ, এই ছিদ্দিকক আপোনালোকে জয়যুক্ত কৰিব লাগিব। কৰিবনে নাই? এনেই কোৱা নাইতো, ইয়াত নহ'ব। সেইফালৰ পৰা আমাৰ মহিলাসকলে কওক, ভোট দিবনে নাই? ধন্যবাদ। আৰু এতিয়া আপোনালোকে ৰাইজে প্ৰতিশ্ৰুতি দিলে ছিদ্দিকক বিপুল ভোটত জয়যুক্ত কৰাৰ, সেইবাবে মই এখন গামোচা দিম ৰাইজৰ হৈ। দিমতো? ঠিক আছে। তো এতিয়া মিটিংখন শেষ হ'ল আৰু মন্ত্ৰী ডাঙৰীয়া এতিয়া গুচি যাব। ষ্টেজৰ পৰা নামি আছে এতিয়া। ষ্টেজৰ পৰা নামিলে আৰু এতিয়া যাব।
এতিয়া হেলিকপ্টাৰৰ ফালে গৈ আছে হেলিকপ্টাৰত উঠি গুচি যাব এতিয়া তো চাওক গৈ আছে হেলিকপ্টাৰৰ পিনে আৰু এতিয়া হেলিকপ্টাৰত উঠিব আৰু গুচি যাব ফাইনেলি উঠিলে হেলিকপ্টাৰত আৰু এতিয়া হেলিকপ্টাৰখন টেক অফ কৰিব এতিয়া উঠিব চাব তো হেলিকপ্টাৰখন গুচি গ'ল তো এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন ব্লগত তেতিয়ালৈকে বাই কেপ মানি লোৱা নহ'ব ওলাই আহিছে ৰাজপথ অৱৰোধ কৰিছে আৰু আমাৰ টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে আৰু আমি কোনো কাৰণত কেব নামানো